সকলোকে স্বাগতম এডিফ্ৰী একাডেমীলৈ। আজি আমি পঢ়িবলৈ লৈছোঁ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ হবিজ পাঠটোৰ দ্বিতীয়টি পাৰ্ট। আমি সেইদিনাখনি পঢ়িলোঁ এক্টিভিটিছৰ বিষয়ে, হবিজৰ বিষয়ে। আজি আমি পঢ়িম বিভিন্ন ধৰণৰ হবিৰ বিষয়ে। হবি নিতা বুলি কোৱা ছোৱালী এজনীৰ হবিৰ বিষয়ে ইয়াত আমাক কোৱা হৈছে। আই লাভ টু ছিং, মানে নিতাই কোৱা দেখাইছে যে আই লাভ টু ছিং, মানে মই গান গাই ভাল পাওঁ। ছিংগিং ইজ মাই হবি, গান গোৱাটো। ছিংগিং ইজ মাই হবি, মানে ছিংগিং হৈছে নিতাৰ হবি। আই লাভ ছিংগিং বৰগীত, ইয়াত বৰগীতৰ বিষয়ে সকলোৱে নিশ্চয় জানা, অসমীয়া পাঠ্যপুথিত পঢ়িছা। আমি পঢ়িম আমাৰ পাঠ্যপুথিত থকা বৰগীতটি। নিতাই কি গাই ভাল পাই কৈছে? বৰগীত ভাল পায়। আই অলছ' লাভ লিচনিং টু ক্লাছিকেল মিউজিক। আই অলছ' লাভ, মানে মই আৰু ভাল পাওঁ, আৰু কি কৰি ভাল পায় তাই? লিচনিং টু ক্লাছিকেল মিউজিক। লিচনিং মানে শুনি ভাল পায় কি? ক্লাছিকেল মিউজিক। ক্লাছিকেল মানে হৈছে শাস্ত্ৰীয়, যিবোৰ সংগীতত আমি নিৰ্দিষ্টকৈ কিছুমান নিয়ম নীতি মানি চলি আগুৱাই যাব লাগে, সেইবোৰক শাস্ত্ৰীয় সংগীত বুলি কয়। এভৰি মৰ্ণিং আই প্ৰেক্টিছ ছিংগিং, মানে প্ৰত্যেক ৰাতিপুৱা তেওঁ গান গাবলৈ প্ৰেক্টিছ কৰে বা অভ্যাস কৰে। আই লাইক টু টেক আউট মাই হাৰমনিয়াম এণ্ড প্লে টিউনছ অন ইট, মানে হাৰমনিয়াম মানে এইখন দেখিছা যে নিতাই বজাই আছে, এইখনক হাৰমনিয়াম বুলি কয়। তাই কৈছে যে মই হাৰমনিয়ামখন উলিয়াই টিউনছ কিছুমান বনাওঁ, তাত কিছুমান টিউনছ থাকে, মানে যিবোৰ ধ্বনি থাকে সেইখিনি বজাই প্ৰেক্টিছ কৰে। ইট গিভছ মি গ্ৰেট জয়, এইটোৱে মোক আনন্দ প্ৰদান কৰে। দিছ ইজ নিতাজ হবি, নিতা লাভছ টু ছিংগিং ইজ মাই হবি কৈছে, মানে নিতাই গান গাই ভাল পায়, ছিংগিংটো তাইৰ হবি। ইয়াত প্ৰশ্ন আহিব হোৱাট ইজ নিতাজ হবি? ছিংগিং ইজ দ্য নিতাজ হবি হ'ব। নিতাই কি গান গাই ভাল পায়? হোৱাটছ কাইণ্ড অফ ছং নিতা লাইক টু ছিং? নিতা লাইক টু ছিং বৰগীত। আৰু ক'ত প্ৰেক্টিছ কৰে? হাৰমনিয়ামত। থেংক ইউ।